1 টকাও নাই তথাপি কিন্তু ৰাস চাব যাব আহিলোঁ। মানুহ এজনৰ গাড়ীত উঠি আহিলোঁ। মানুহজনে মোক ৰাস পোৱাৰ লগে লগে 2 চৰ মাৰি গাড়ীৰ পৰা উলিয়াই দিলে। তাৰপিছত ৰাসত আহি দেখিলোঁ চাৰিওফালে মানুহ কেৱল মানুহ। তাৰপিছত আহিলোঁ অলপমান অলিম্পিকৰ প্ৰেক্টিচ কৰিবৰ কাৰণে। আমি নেক্সট চাব লাগিব অলিম্পিক খেলিবৰ কাৰণে। এতিয়া আহিলোঁ আনন্দ মেলাৰ ফালে। আহি দেখা পালোঁ সৰু ল'ৰা ছোৱালী তাতে গাড়ীত উঠি আছে। মইতো উঠাৰ মোৰ বয়স নাই, মোৰ 80 বছৰ পাৰ হৈ গ'ল। গতিকে বিয়াৰ পিছত ল'ৰা ছোৱালী উঠাম তাত। এটা দৃশ্য দেখি ভাল লাগিল। 2টা ল'ৰা ছোৱালী চকৰিত উঠিছে। চকৰিত উঠাৰ পিছত খুৰীয়েক আৰু মাকে টাটা বাই বাই দি আছে, যেন সিহঁত ক'ৰবাত যুদ্ধতে যাব ওলাইছে। এক বৰ ভাল লগা সুন্দৰ পৰিস্থিতি। এতিয়া অলপমান মুখত মাফলাখন মাৰি ল'লোঁ, কাৰণ মানুহবোৰে মোক বহুত দিগদাৰ কৰি আছে ফটো উঠো বুলি কৈ। আহিলোঁ ভাগ্য পৰীক্ষা কৰিব। ভাগ্য পৰীক্ষা কৰি গম পালোঁ মোৰ মূৰততো আগতে কুকুৰে মুতিছে, আকৌ এতিয়া মুতিলে আৰু ভাগ্য বেয়া। আহিলোঁ ঘুগুনি খাবলৈ। ঘুগুনি নামত খোৱালে আমাক দোকানীজনে পানী আৰু ধনিয়া। আহিলোঁ আমি গ্ৰন্থমেলাত আহি দেখিলোঁ আমি ঝুমকাটো বাদ দিলোঁ। এটা বস্তু আমি গ্ৰন্থমেলাত দেখিলোঁ যে আচাৰ খোৱা মানুহৰ সংখ্যা পৃথিৱীত দিনক দিনে বাঢ়ি গৈছে। কিতাপ পঢ়া মানুহৰ সংখ্যা কমি গৈছে। কিতাপ পঢ়া মানুহে নাই, কিন্তু আচাৰ কিনা মানুহ বহুত। সেইকাৰণে পৃথিৱীত গেষ্ট্ৰিকৰ বেমাৰীৰ সংখ্যা বাঢ়ি গৈছে দিনক দিনে। জিলাপি এখন খোজোতে দোকানীজনে ক'লে গৰম তেলটো পিঠিত মাৰিম নে মুখত? মই পুনৰ মাস্ক এখন পিন্ধি কৰোঁ এতিয়া ক'ত মাৰ। সি বহুত খং মনেৰে মোৰ ফালে চাই থাকিলে। আহিলোঁ অলপমান চানা খাম। চানাৰ পইচা নিদিয়াকৈ দৌৰিলোঁ। দোকানীজনো মোৰ পিছে দৌৰিলে, মই তাৰ আগে দৌৰিলোঁ। দৌৰি আহি আমি আকৌ মানুহ এজনক ৰখাই গাড়ীত উঠি আহিলোঁ। এয়া হৈছিল মোৰ ব্লগ। চালে চাবে, নাচালে নাই। গুড নাইট।